নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধুসকল। যেতিয়া আপুনি জীৱনত আগবাঢ়ি যাবলৈ কষ্ট পায়, যেতিয়া আপুনি জীৱনত বিফলতাৰ সন্মুখীন হয়, যেতিয়া আপুনি চৌদিশে অন্ধকাৰ দেখে, যেতিয়া আপুনি হতাশাত ভোগে, যেতিয়া আপুনি জীৱনটো আগুৱাই নিবলৈ কষ্ট পায়, তেতিয়া এটাই মাত্ৰ শব্দ আছে যিটোৱে আপোনাক পোহৰ দেখুৱাব পাৰে, আৰু সেই শব্দটোৰ নাম হৈছে উৎসাহ। উৎসাহটো খুব এটা দৰকাৰী বস্তু, যিটোৰ অবিহনে আপুনি জীৱনত কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। এজন পুৰুষে এগৰাকী স্ত্ৰীক উৎসাহ দিয়াটো উচিত। এগৰাকী স্ত্ৰীয়ে নিজৰ পুৰুষক উৎসাহিত কৰিব লাগে, নিজৰ ল'ৰা ছোৱালীক উৎসাহিত কৰিব লাগে। তেতিয়া নিজেই আপুনি অনুপ্ৰাণিত হ'ব। উৎসাহ দিবলৈ শিকক। উৎসাহে এটা দৰৱৰ কাম কৰে, মেডিচিনৰ নিচিনা উৎসাহটো। ইজনে সিজনক উৎসাহ দিবলৈ শিকক। নহ'ব, নোৱাৰে, নোৱাৰিব, নকৰিব, এইবোৰ হৈছে নিগেটিভিটিৰ চিন, এইবোৰ হৈছে নিগেটিভিটি। কিবা এটা কাম কৰিবলৈ গৈছে আপুনি, আপোনাৰ এটা কামৰ প্ৰতি খুব ইণ্টাৰেষ্ট, কিন্তু কোনোবাই যদি আপোনাক কৈ দিলে যে তইতো নোৱাৰ, নকৰিবি, তেতিয়া এটা নিগেটিভ ফিলিং আপোনাৰ মনলৈ আহি গ'ল, নহয় জানো? আৰু তেতিয়া আপুনি টেনশ্যনত, ডিপ্ৰেশ্যনত আপুনি থাকি গ'ল। আপোনাৰ এটা ইণ্টাৰেষ্ট দিয়া আপুনি যিটো বস্তুত ইমান ইণ্টাৰেষ্ট দিয়ে, আপোনাৰ মন আছিলে এটা বস্তু কৰাত, কিন্তু কোনোবাই যদি আপোনাক নিগেটিভিটি দেখালে, আপোনাক ডিছকাৰেজ কৰিলে, আপোনাক উৎসাহিত নকৰিলে, তেতিয়া আপোনাৰ মনটো ভাগি পৰিলে, নহয় জানো? আৰু আপুনি আগবাঢ়ি যাবলৈ অলপ কষ্ট পালে। আপুনি যিটো ষ্ট্ৰেংথ আছিলে, আপোনাৰ যিটো জোৰ আছিলে, যে কামটোৰ প্ৰতি যিটো আপোনাৰ হাবিয়াস আছিলে, সেইটো অলপ হ'লেও কমি যায় যদি আপোনাক নিৰুৎসাহ কৰা হয়। সেইকাৰণে যদি আপুনি উৎসাহিত হ'বলৈ বিচাৰে, আনকো উৎসাহিত কৰক। নিজৰ ল'ৰা ছোৱালী, নিজৰ স্ত্ৰী, নিজৰ পুৰুষ, তেওঁলোকক উৎসাহিত কৰক। কিবা এটা কাম কৰিবলৈ যদি তেওঁলোকে আগবাঢ়ি যায়, সেইটোক প্ৰশংসা কৰক আৰু আগবাঢ়ি যাবলৈ দিয়ক। ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো কওঁ, তেওঁলোকক উৎসাহিত কৰক। বহুত কাম তেওঁলোকে নোৱাৰিব পাৰে, আনৰ লগত তুলনা নকৰিব। সেই সময়ত যে দেখিছ লোকৰ ল'ৰা ছোৱালীয়ে কেনেকৈ পাৰিছে, তই নোৱাৰ, তই পৰা নাই, তোক ইমান দিনে শিকাই আছোঁ, তই পৰা নাই সেইটো বস্তু কৰিব, এতিয়াও নক'ব। পাৰিব, চবৰে দিন আহে, কিছুমানে সোনকালে পাৰে, কিছুমানে দেৰিকৈ পাৰে। খালি উৎসাহিত কৰি ৰাখক তেওঁলোকৰ মনটো, যাতে তেওঁলোকে আগুৱাই যাব পাৰে, সুকলমে যাতে আগুৱাই যাব পাৰে। এটা লাইফ যদি স্মুথলি আপুনি আগুৱাই যাবলৈ বিচাৰে, তেতিয়া উৎসাহটো খুব প্ৰয়োজনীয়। আপুনি উৎসাহিত হ'ব লাগিব, আপোনাক এনকাৰেজ কৰিব লাগিব কোনোবাই, বা আপুনি কাৰোবাক এনকাৰেজ কৰিব লাগিব। সেই মানুহজন তেতিয়া আগবাঢ়ি যাব পাৰিব। নিগেটিভিটিটো একেবাৰে নক'বই, যে তই নোৱাৰ, নকৰিবি, নোৱাৰিবি, এই বস্তুটো নানিবই, আৰু আপোনাৰ মনলৈও নানিব এইটো বস্তু। নিজেও উৎসাহিত হৈ থাকক আৰু আনকো উৎসাহিত কৰক। এইটো এটা মেডিচিনৰ নিচিনা কাম কৰে। উৎসাহ, আপুনি অনুপ্ৰেৰিত হ'ব পাৰিব, আপোনাৰ মনটো সফল যেন লাগিব।
কেতিয়াও লোকৰ লগত নিজৰ ল'ৰা ছোৱালী, নিজৰ স্ত্ৰী, নিজৰ পুৰুষ কেতিয়াও লোকৰ লগত তুলনা নকৰিব। চবৰে নিজৰ নিজৰ মহত্ব আছে, চবৰে নিজৰ নিজৰ গুণ আছে। যিমান পাৰে উৎসাহ যোগাওক, যিমান পাৰে প্ৰেৰণা দিয়ক, যিমান পাৰে ওপৰলৈ উঠাবলৈ চেষ্টা কৰক, কেতিয়াও ডাউন নিদিব, বুজিছে? আৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মানে যদি আপোনালোকে ডাউন দিয়ে সৰুতেই, তেতিয়া তেওঁলোকৰ মনত মানে কিছুমান নিগেটিভিটি আহি যায়, আৰু সেই নিগেটিভিটিটো যেতিয়া থাকি যায় তেতিয়া ডাঙৰলৈকে তেওঁলোকে জীৱনত মানে দুভৰিত থিয় হ'ব নোৱাৰে, কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। আগবাঢ়ি যাব ধৰক, কিন্তু ধৰক কেতিয়াও কিছুমান স্মাৰ্টনেছ, কিছুমান যিটো স্মাৰ্টনেছ থাকে আজিকালি জীৱনত আগবাঢ়ি যাবলৈ স্মাৰ্টনেছ আপুনি লাগিবই, খুব দৰকাৰ স্মাৰ্টনেছটো। এতিয়া আপুনি যদি সৰুতে এটা ল'ৰা ছোৱালীক আপুনি ডিছকাৰেজ কৰে, তেতিয়া সেই স্মাৰ্টনেছটো কেতিয়াও নাহিব। সেইকাৰণে এটা ল'ৰা ছোৱালীক স্মাৰ্ট কৰিবলৈ হ'লে আপুনি সৰুৰে পৰা তাহাঁতক উৎসাহ দিব লাগিব, চব কথা পজিটিভলি ক'ব লাগিব তাহাঁতক। আৰু ডাঙৰ মানুহৰ ক্ষেত্ৰতো, নিজৰ ৱাইফৰ ক্ষেত্ৰত বা নিজৰ হাজবেণ্ডৰ ক্ষেত্ৰত, নিজৰ ভাই ভনীৰ ক্ষেত্ৰতো কৈছোঁ মই, কিবা এটা কাম কৰিবলৈ আগবাঢ়িছে, ভাল কাম এটা কৰিবলৈ আগবাঢ়িছে, সেইটোৰ ওপৰত ডিছকাশ্যন যদি কৰে তেতিয়া নিগেটিভিটিটো কেতিয়াও নক'ব, আগবাঢ়ি যাবলৈ দিয়ক। নিজৰ নিজৰ চবৰে মন থাকে, নিজৰ নিজৰ পেশ্যন থাকে, নহয় জানো? হেঁচা নিদিব তেওঁলোকক, আপোনাৰ নিজৰ মতে চলিবলৈ নিদিব। তেওঁলোকে যেনেকৈ ভাল পাইছে তেওঁলোকৰ মতে চলিবলৈ দিয়ক। যিটো বস্তুত আপুনি তেওঁলোকে আগবাঢ়ি যাব বিচাৰে সেইটো বস্তুতে আগবাঢ়ি যাব দিয়ক। কেতিয়াও ডিছকাৰেজ নকৰিব। যে কোনোবা এজন মানুহে ধৰক আপোনাৰ নিজৰ ল'ৰা ছোৱালীয়ে হওক, নিজৰ ভাই ভনীয়ে হওক, নিজৰ ৱাইফেই হওক, হাজবেণ্ডেই হওক, ধৰক কিবা এটা কৰিব বিচাৰিছে যিটো আপুনি ধৰক কৰিবলৈ দিবলৈ মন কৰা নাই। ধৰক আপোনাৰ ল'ৰাজনে এতিয়া গীটাৰ বজাবলৈ বিচাৰিছে, কিন্তু আপুনি তাবলা শিকাবলৈ মন। এতিয়া আপুনি যদি নিজৰ ল'ৰা বা ছোৱালীগৰাকীক যদি কয় যে নহয় তই তাবলা শিকিব নোৱাৰ, গীটাৰ বজাব নোৱাৰ, তাবলাই শিক, তাবলাটো বেছি ভাল, সেইটো কথা নহয়। যিটোত ইণ্টাৰেষ্ট, তাৰ যিটো ইণ্টাৰেষ্ট আছে, যিটো বস্তুত ইণ্টাৰেষ্ট সি দিছে সেইটোতে শিকাওক। বা আপোনাৰ ভাই ভনী বা গান শিকিবলৈ বিচাৰিছে, কিন্তু আপুনি নাচ শিকিবলৈ ইণ্টাৰেষ্ট দিছে, তই নাচ শিক, গান শিকিব নালাগে। এতিয়া সেইটো কথা নহয়, মানে সেইটোত যিটো বিচাৰিছে সেইটোতে উৎসাহ দিয়ক। নিজৰ মনটো য'ত যায় তাতে ইণ্টাৰেষ্টটো পায়, আৰু সেই ইণ্টাৰেষ্টটো যেতিয়া হয় তেতিয়াই সেই বস্তুটোতে আগবাঢ়ি যাবলৈ দিব লাগে। হেঁচা ঠেলা কৰি, জোৰ জবস্তি কৰি, ডিছকাৰেজ কৰি লাভ নাই। তেতিয়া আগবাঢ়ি যাব নোৱাৰি, বিফল হৈ থাকিব তেতিয়া জীৱনত। সেইকাৰণে উৎসাহ যোগাওক, চব ক্ষেত্ৰতে উৎসাহ দিয়ক, আগবাঢ়ি যাবলৈ উৎসাহ দিয়ক। এখন ঘৰৰ পৰাই আৰম্ভ হয় এটা ল'ৰা ছোৱালীৰ জীৱন, এখন ঘৰৰ পৰাই আৰম্ভ হয় ল'ৰা ছোৱালীৰ মানে এটা ভেটি। ল'ৰা ছোৱালীৰ মানে আগবাঢ়ি যাবলৈ হ'লে এখন ঘৰ দায়ী। আপুনি যদি আগবাঢ়ি যাবলৈ বিচাৰে, আপোনাক এনকাৰেজ কৰিব লাগিব নিজৰ মানুহে, তেতিয়াহে আপুনি পাৰিব। এগৰাকী হাজবেণ্ডে এগৰাকী স্ত্ৰীক এনকাৰেজ দিব লাগিব, এনকাৰেজমেণ্ট দিব লাগিব, উৎসাহিত কৰিব লাগিব, তেতিয়াহে স্ত্ৰীগৰাকী আগবাঢ়ি যাব পাৰিব। তেনেকৈ এগৰাকী স্ত্ৰীয়েও হাজবেণ্ডক এনকাৰেজ কৰিব লাগিব, উৎসাহিত কৰিব লাগিব, তেতিয়াহে তেওঁ সুকলমে এখন ঘৰ চলাব পাৰিব। সেইকাৰণে উৎসাহটো খুব দৰকাৰ।
এখন ছ'চাইটি, এখন সমাজ আগবাঢ়ি যাবলৈ হ'লে নিজে আগতে উৎসাহিত হওক, আনকো উৎসাহিত কৰক, আৰু আপোনাৰ জীৱন সফল হ'ব তেতিয়া, লগতে আনৰ জীৱনো সফল হ'ব। নিজে অনুপ্ৰেৰিত হৈ থাকক, আনকো কৰক, উৎসাহ দিয়ক, নিজৰ মনতো উৎসাহ যোগাওক। ঠিক আছে? যদি আজিৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰো কৰিব। আকৌ আহিম মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ। আজিলৈ আহিছোঁ। নমস্কাৰ।